বঢ়িয়া সিজিছে টেষ্ট মজা নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক মোৰ চেনেল মনৰ জোনাকলৈ স্বাগতম আজি মই কিদৰে ছাগলীৰ মাংস বনাওঁ তাকে দেখাব আহিলোঁ আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া 700 গ্ৰাম মই ছাগলীৰ মাংস লৈছোঁ এটা আলু লৈছোঁ 3টা পিঁয়াজ লৈছোঁ আদা নহৰু শুকান জলকীয়া তেজপাত ডালচেনি আৰু লং 4টা অলপ নহৰু লৈছোঁ অলপ আদা লৈছোঁ এতিয়া এইখিনি মই মিক্সিত পিচি ল'ম তেতিয়ালৈ মই পিঁয়াজ কাটি লওঁ পিঁয়াজবোৰ মই কাটি লৈছোঁ পিঁয়াজ কাটিলে বাৰু চকু পানী ওলায়নে চকুৰ পানীৰ সৈতে পিঁয়াজবোৰ কাটিলোঁ এইবাৰ আলু কাটিব লৈছোঁ এটা আলু মই 8 পিচ কৰিম হৈ গ'ল মোৰ আলু কাটা আহক এইবাৰ মাংসখিনি মই উলিয়াই লৈছোঁ অলপমান পিঁয়াজ দিলোঁ 1 চামুচ হালধি দিম আদা নহৰু পেষ্ট দিলোঁ আধা চামুচ জালুকৰ গুড়ি দিম 1 চামুচ জিৰা পাউডাৰ দিম আধা চামুচ ধনিয়া গুড়া দিম 1 চামুচ লাল মিৰ্চ পাউডাৰ দিলোঁ আৰু অলপমান মিঠাতেল দিলোঁ এতিয়া গোটেইবোৰ আমি সানি ল'ম ধুনীয়াকৈ সানি ল'ম মই নিমখ দিব পাহৰিছিলোঁ অলপমান নিমখ দি ল'ম এতিয়া আকৌ ভালকৈ সানি ল'ম এতিয়া 30 মিনিটৰ কাৰণে মই এইখিনি ফ্ৰিজত ভৰাই থ'ম যাতে মছলাখিনি চবতে সোমাই যায় এতিয়া এটা কেৰাহী পাতি লৈছোঁ অলপমান তেল দি লৈছোঁ মই অলপ তেল বেছিকৈ খাওঁ দেই তেল গৰম হোৱালৈকে মই মাংসখিনি আনি ল'লোঁ ফ্ৰিজৰ পৰা 30 মিনিট ৰাখি আহক আমি বনাওঁ তেল গৰম হৈ গ'ল এটা দিলোঁ এতিয়া 2 পিচ ডালচেনি দিলোঁ এতিয়া শুকান জলকীয়া এটা দি দিম তেলত তেজপাত 4 খিলা দিম মোৰ তেজপাত কিখিলা সৰু সৰু দেই নাহাহিব এতিয়া মই ইয়াত পিঁয়াজখিনি দি দিম লৰাই থাকিম অকণমান ৰঙচুৱাকৈ ভাজি ল'ম পিঁয়াজখিনি ৰঙচুৱা হ'লে ইয়াতে মছলা সানি থোৱা মাংসখিনি দি দিম এয়া মাংসখিনি তেলত দি দিম এতিয়া লৰাই দিম এতিয়া ঢাকন মাৰি দিম সিজিবলৈ দিম গেছটো এবাৰ বঢ়াম এবাৰ কমাম আকৌ লৰাম এইবাৰ আলুখিনি দি দিম মাংসত আলু খাই কোনে ভাল পায় বাৰু আমাৰ ঘৰত চবেই আলু বিচাৰে সেইকাৰণে আলুটো অলপ বেছিয়ে দিম আকৌ ঢাকি দিম ঢাকি দি আকৌ সিজাই থাকিম মই প্ৰতিবাৰ লৰাইছোঁ কিন্তু দেখাবলৈ পৰা নাই কিয়নো বহুত দীঘল হৈ যাব ভিডিঅ'টো এতিয়া ভাজি হৈছে এতিয়া মই ইয়াত এগিলাচ পানী দিম এতিয়া মই আকৌ ঢাকি দি সিজাম চৰি দেই কিবাহে কৈ পাইছোঁ এতিয়া মই সিজাই আছোঁ এয়া চাওকচোন ডাঠ হৈ আহিছে ভাল লাগিছেনে বাৰু দেখিবলৈ মোৰ মাংস হৈ উঠিল মই বাঢ়ি দিছোঁ এয়া চাওক ভাল লাগিছেনে খাব মন গৈছেনে বাৰু এয়া মই ভাত ৰেডি কৰিছোঁ এয়া চাওকচোন কিমান ধুনীয়া হৈছে আৰু মোৰ দাদা বহি আছে দাদা এতিয়া খাই ক'ব কেনেকুৱা লাগিছে খাচোন ক
কেনেকুৱা লাগিছে বনোৱাটো ভালেই লাগিছে খালেহে গম পাম কেনেকুৱা মাংস এটা খা মাংস গৰম হৈ আছে তুমি মাংস অকণ খাই চাওঁ বঢ়িয়া সিজিছে টেষ্ট মজা আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আজিলৈ আহোঁ আকৌ এটা নতুন ৰেচিপি লৈ আকৌ আহিম আপোনালোকৰ মাজত